ইউএছৰ সেক্ৰেটাৰী অফ ষ্টেট এন্টনি ব্লিংকেট আহিছিল ভাৰতলৈ আৰু ভাৰতলৈ আহি তেখেতে অজিত ডোভালৰ লগতে বিভিন্ন কেইজন বিশিষ্ট ব্যক্তিক লগ কৰে আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকতো ভাগ লয়। এন্টনি ব্লিংকেট ভাৰতলৈ আহি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ লগত মিটিং কৰাটো খুব ইম্পৰ্টেণ্ট আছিল চাইনাক লৈ। এন্টনি ব্লিংকেট ভাৰতলৈ আহি নৰেন্দ্ৰ মোদীৰ লগত মিটিং কৰাটো খুব ইম্পৰ্টেণ্ট আছিল। তেখেত কেৱল নৰেন্দ্ৰ মোদীৰ লগতে মিটিং কৰা নাছিল, তেখেতৰ নেপালৰ বিশিষ্ট কেইজনমান ব্যক্তিৰ লগতো মিটিং কৰিছিল। নমস্কাৰ, মই নৱ বৰুৱা, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ N4U আছামিজ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। এন্টনি ব্লিংকেটে PM নৰেন্দ্ৰ মোদীৰ লগত মিটিং কৰাৰ উপৰিও তেওঁ ডালাই লামাৰ যি প্ৰতিনিধি আছিল এই প্ৰতিনিধিসকলকো লগ কৰিছিল আৰু এই প্ৰতিনিধিসকলৰ লগতো মিটিং কৰিছিল। চীনাসকলৰ মতে ডালাই লামা এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে চীন দেশখনক দুটা ভাগত বিভক্ত কৰিব বিচাৰিছে। ডালাই লামাই চীনৰ পৰা তিব্বতক পৃথক কৰিব বিচাৰিছে আৰু তিব্বতক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছে। চীনা চৰকাৰে তিব্বতবাসীক সকিয়নি দি থৈছে যে ডালাই লামাৰ কোনো জন্মবাৰ্ষিকীত এই তিব্বতত কোনো ধৰণৰ উৎসৱ পাৰ্বণ আদি পালন কৰা নহ'ব আৰু কোনো ব্যক্তিয়ে ডালাই লামাক লগ কৰিবলৈ বা ডালাই লামাৰ লগত সহযোগ কৰিবলৈ যত্ন নকৰিব। এন্টনি ব্লিংকেটে ডালাই লামাৰ প্ৰতিনিধিসকলৰ লগত মিটিং কৰাক লৈ চীন চৰকাৰৰ মূৰৰ বিষ হ'বলৈ আৰম্ভ কৰিছে। চীন চৰকাৰে কৈছে যে যি ব্যক্তিয়ে বা যি দেশে চীন দেশক বিভক্ত কৰিব বিচাৰে তেনে ব্যক্তি বা তেনে দেশৰ লগত কোনো ব্যক্তিয়ে যাতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে। এই ক্ষেত্ৰত ভাৰতো পিছ পৰি থকা নাই। আজি কিছুদিনৰ আগত ডালাই লামাৰ যেতিয়া জন্মবাৰ্ষিকী আছিলে সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডালাই লামালৈ ফোন কৰি তেখেতক জন্মবাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰিছিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইটাৰতো ডালাই লামাৰ জন্মবাৰ্ষিকীৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছিল। আৰু ডালাই লামাৰ প্ৰতিনিধিসকলে উল্লেখ কৰিছে যে খুব কম দিনৰ ভিতৰতে বা খুব কম সময়ৰ ভিতৰতে ডালাই লামা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন ডাঙৰ মিটিং হ'ব। এই মিটিং হোৱাৰ লগে লগে হয়তো চাইনাৰ পৰা এটা ষ্ট্ৰং ৰিয়েকশ্যন আহিব। US আৰু ভাৰতে তিব্বতৰ এই ইছ্যুবোৰ পুনৰ উপস্থাপন কৰিব বিচাৰিছে। তিব্বতৰ যি স্বাধীনতা সংগ্ৰাম চলি আছিল এই স্বাধীনতা সংগ্ৰাম পুনৰ যেন জাগ্ৰত হৈ পৰে। তিব্বতৰ যিসকল লোক ভাৰতত আশ্ৰয় লৈ আছে এই লোকসকলক আমেৰিকা চৰকাৰেও বিভিন্ন ফাণ্ড আদি দি আহিছে। US গভৰ্ণমেণ্টে তিব্বতবাসীক সহায় কৰিবলৈ সম্পূৰ্ণভাৱে তৈয়াৰ হৈ আছে। ভাৰত আৰু USৰ এই মিটিঙক লৈ চাইনা সমূলি সুখী নহয়। আজিৰ এই নিউজটো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে এই নিউজটো নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।